गसाइगावआव हानि जेंनाखौ लानानै गंसे नखरखौ गुगुलखाटा गामियाव गोबौ सिखाजों जिउ फोजोबनो गाग्लोबफैदों। गसाइगाव महकुमानि सिङाव थानाय सिमलटापु पुलिस थानानि बेन्दोङाव गोग्लैनाय सोनाब बंग सीमा गुगुलखाटा गामियाव थांनाय सानखालि सानजौफुनि 12:30 रिंगासो समाव गामिसेनिनो इदिस आली शेख मुंनि सुबुङा माखासे दुथां सुबुंफोरखौ लानानै गुगुलखाटा गामिनि थागिबि नरेन सरकार मुंनि नखराव फैनानै जिउ फोजोबनो गाग्लोबफैदों। मिथिनो मोननाय बायदिब्ला गुगुलखाटा गामिनि नरेन सरकार आरो गामिसेनिनो इदिस आलीजों माखासे खासाखौ सिख'लायनायाव बे जाथाया जादों होननानै फोरमायदों ओनसोलनि सुबुंफोरा। लोगोसे मिथिनो मोनबावनाय बायदिब्ला नरेन सरकारा दखरसे खास हायाव दखल खालामनानै आबाद मावनो थांनाय समावनो आबाद थिलियाव गाग्लोबो आरो न'आवबो फैनानै न'आवबो गोबां मानसिफोरखौ लानानै गोबौ सिखा रुवा लावथि लानानै न'आव फैनानै गाग्लोबफैबावो। गोदोनायाव गोबौ सिखाजों दानो दोखो दोखो बुग्लियो। लोगोसे नरेन सरकारनि बिसिखौबो दोखो दोखो बुग्लियो। फाहामथायनि थाखाय नरेन सरकारखौ सोनाब बेंगल आलिपुर देहा फाहामसालियाव लांनाय जायो। बे जाथायखौ खौरां मोननानै खौरां लाफैयो बिटिआरनि इएम रेवरेवा नार्जारी बिथाङा। लोगोसे दुंहाव थासारियाव गावजों गाव सुग्लायनानै थानो गुरैयै खावलायो। ঘটনাটো মই এটা মৰ্মান্তিক দুখজনক এইটো হ'ব নালাগিছিল। মাটিৰ যি সমস্যাবিলাক আছে এই মাটিটো আমাৰ ভিজিআৰ তলত, তাক কোনেও বিক্ৰী কৰিব নোৱাৰে, তাক কোনেও কিনিবও নোৱাৰে। যদি এইটো ল'ব লাগে আইন মাফিক চৰকাৰীভাৱে কাম কৰিব লাগে। এই ইদ্ৰিছ আলী আৰু তেওঁলোকৰ যিবিলাক মানে আদাৰ্ছ তেওঁলোকৰ বন্ধুবিলাকে কৈছে যে তেওঁলোকে 40 বছৰ ধৰি এইটো মাটি কিনি তেওঁলোকে উপভোগ কৰি আহিছে। কিন্তু আৰু দেখিলোঁ যোৱা 7 বছৰৰ পৰাই আমাৰ এই যে নৰেন চৰকাৰ আৰু তেওঁৰ বন্ধুবিলাকে এই মাটিটো খেতি কৰি আহিছে। 7 বছৰ তেওঁলোকে খেতি কৰি আহিছে, কিন্তু তেওঁলোকৰ মাজত তেওঁলোক যদি মাটি হয় এই দেশবিলাকৰ সিহঁতৰ যদি মাটি হয় ইয়াত মাজত কিয় একো নকৰে, কিয় বাধা নিদিলে, কিয় আলোচনা কৰিলে? মাটিটো বিবাদ হ'ল, যেনিবা বিবাদ হ'লে মাৰপিট কৰি এইটো কৰিব নোৱাৰে, এইটো মীমাংসা কৰিব নোৱাৰে। তাতে আইন আছে, কানুন আছে। যদি মাটিটো তেওঁলোকে ইলিগেলি যদি আমাৰ নৰেন হতে যে ইলিগেলি তেওঁলোকৰ মাটি দখল কৰি খেতি কৰিছে তেতিয়াহ'লে তেওঁ গাঁওবুঢ়াক কমপ্লেইন কৰিব লাগিছিল না। আমাৰ গাঁওবুঢ়া এই ইদ্ৰিছ আলীৰ বন্ধু বান্ধৱীবিলাকে গাঁওবুঢ়াক কমপ্লেইন কৰিব লাগিছিল। তাৰ মাজতে ৰাজহুৱা মিটিং কৰি পেলাই আচল মাটিটো কাৰ হয় এইটো বিচাৰি উলিয়াব পালেহেঁতেন। এইটো নকৰাকৈ আকৌ ৰাতিত এইফালে ঘৰত আহি ঘৰ চৰ ভাঙি পেলাই ডাকাতিৰ নিচিনা এইটো মানুহ মাৰপিট কৰাটো বহুত লজ্জাজনক হৈছে। এইটো ভাল ঘটনা হোৱা নাই। দুখিত এই তাৰ কাৰণে আমি দুখিত পাইছোঁ, সবেই দুখ পাইছে। লগে লগে মই 11:30 এইটো কিবা ছ'চিয়েল মিডিয়াত পালোঁ খবৰটো। লগে লগে মই খবৰ কৰিলোঁ আমাৰ ৱাৰ্কাৰবিলাকৰ লগত কথা পাতিলোঁ, ঘটনাটো এইটো ঘটিছে। খুব দুখজনক। এতিয়া দেখিছোঁ 7জন 8জন ধৰা পৰিছে। মই ভাবোঁ যিবিলাক ধৰা পৰিছে তেওঁলোকে পানিছমেণ্ট পাব লাগে, কাৰণ তেওঁলোকে আইনটো হাতত লৈছিল। আইনটো হাতত ল'ব নালাগে। মাটিৰ বেপাৰ আইন মাফিক এইটো সমাধান হ'ব। এইটো নকৰাকৈ যদি মানুহক মানে ঘৰত মাৰে, মহিলাবিলাকো মাৰে, এইটো কেনেকৈ হ'ব? মই দেখিছোঁ ছ'চিয়েল মিডিয়াত ভিডিঅ'ত দেখিছোঁ মহিলাকো মাৰিছে। এইটো মানে জঘন্যতম এইটো কাম হৈছে। গতিকে মই অনুৰোধ কৰিছোঁ আগলৈ যাতে তেনেকুৱা মাটিটো তেনেকুৱা কিবা নকৰে। যদি মাটি পাব লাগে এই চৰকাৰে দিব, নিয়ম মাফিক দিব। ভিজিআৰ মাটি দি আছে, দি থাকিব। আমাৰ চৰকাৰে এতিয়া পলিচি কৰি আছে। চব য'ত যেনেকৈ মাটি আছে আমাক চৰকাৰক যদি তেওঁলোকে এপ্লিকেশ্যন কৰে কিবা আমি আইন মাফিক দিয়াৰ ব্যৱস্থা কৰি আছোঁ। মদ দখল আছিল কিবা আছিল বুলি এইটো কৰিলে নহ'ব। আৰু যে চৰকাৰৰ মাটিবিলাক যদি কোনোবাই বিক্ৰী কৰে দায়ী হ'ব তেওঁ। আৰু যিবিলাক কিনে তেওঁলোকে দোষী হ'ব, কাৰণ কিনিবও নোৱাৰে, বিক্ৰী কৰিবও নোৱাৰে। আৰু তেওঁলোকে যদি কিনি পেলাই পিছত যদি মাটি নাপায় কাক দোষ দিব? চৰকাৰক দোষ দিব মাটি নাই বুলি? এইটো আমি কেতিয়াও মানি নলওঁ। গতিকে মই অনুৰোধ কৰিছোঁ আজি যে ঘটনা ঘটিল আমাৰ বঙালী বা আমাৰ মুছলিম ভাইবিলাকৰ মাজত, এতিয়া আমি একেলগে তাতে আছোঁ, আমি মিলি থাকিব লাগিব। আৰু ৰাজহুৱাভাৱে এইটো যিমান সম্ভৱ গাঁওবুঢ়া মাতি পেলাই কথা পাতি ল'ব লাগে। আৰু আইন মাফিক যিটো ধৰা পৰিছে তেওঁলোকে আসামী হ'ল, একিউজ হ'ল, কাৰণ তেওঁলোকক মানে আই উইটনেছ আছে, ভিডিঅ' আছে, কিবা আছে মাৰাটো। তেওঁলোকত আমি কিবাটো আমি হাতত ল'ব নোৱাৰোঁ। এইটো আইন মাফিক চৰকাৰে ল'ব, পুলিচে ল'ব, এইটো কৰিব। কিন্তু এই যে মীমাংসা আছে মাটিৰ কাৰণে দুটা গাঁৱত
দুটা ফৈদৰ মানুহ যাতে আৰু গণ্ডগোল নহয় এইটো ব্যৱস্থা কৰিবলৈ মই গাঁওবুঢ়াক অনুৰোধ কৰিছোঁ আৰু আমাৰ ৰাইজ যাতে উত্তেজিত নহয় আমি শান্তিৰে আছিলোঁ এতিয়া কোনোবা ব্যক্তিগত স্বাৰ্থৰ পৰা কোনোবা ব্যক্তিগত এংগেলৰ পৰা আমাক এই জাগাত মানে গণ্ডগোল কৰিব বিচাৰিছে আমি প্ৰতিৰোধ কৰিব লাগিব যাতে আমি যেনেকৈ শান্তি আছিলোঁ আজিও থাকিব লাগিব ভৱিষ্যত থাকিব লাগিব যোৱাকালি মোটামুটি 12টা 12:30মান বজাত সিহঁতে মাটি লৈ কিবা এটা বিবাদ আছিল খাচ মাটি হয় জমিত কিবা এটা কেঁচাল হৈছে মানে এনে তৰ্কাতৰ্কি হৈছে হোৱাৰ পাছত মানুহটোতো আমাৰ বেংগলী মানুহ নিৰীহ মানুহ এই মানুহটোক ঘৰত আহিছে ভাত খাবৰ কাৰণে ইহঁতে মুছলিম ঘৰ 4টা আছে ইহঁতে দলবদ্ধভাৱে আহি মানুহটোক মাৰিছে আৰু কেনেকৈ মাৰিছে আপোনাৰ ভিডিঅ'টো চালে গম পাই যাব এনেকৈ মাৰিছে মানুহটোক মানে শৰীৰত কোনো কাপোৰ নাই কাপোৰ নোহোৱা অৱস্থাত মানুহটো চেঞ্চলেছ হৈছে তথাপি মাৰি আছিল সিহঁতে আৰু কেছটো মানে খাচ মাটি লৈ হৈছে মেইনলি আৰু কি নদীৰ পাৰত যিটো মাটি ওলাইছে এইটো লৈ 2-3 দিন আগৰ পৰাই অলপ চলি আছিল আৰু কি কিন্তু আজি কালি ঘটনাটো এনেকুৱা হ'ল আৰু কি সিহঁতে দলবদ্ধভাৱে আহিছে আহি কিনে এনেকুৱাকৈ মাৰিছে মানুহটো এতিয়াতো হস্পিটেলাইজ কৰিব লাগিব আপোনালোকে চালেই মানুহটোক এইখিনি আৰু মোটামুটি 12-13জন মানুহ আহিছিল 12জন মানুহ আহি কিনে আমাৰ মন্দিৰবিলাকো অলপ কিবা কিবি হৈছে মন্দিৰবিলাক অলপ ভাঙি চুঙি দিছে আৰু সিহঁতে কৈ আছিল দৰ্জা ভাঙিছে আমি মাৰি কিনে কব্বৰ দি দিম স্কুল ফিল্ডত সিহঁতৰ ভাষাটো এনেকুৱা আৰু কি আৰু মাৰিছে ইহঁৰ ঘৈণীয়েকক মাৰিছে যিবিলাক মানুহ প্ৰটেষ্ট কৰিবৰ কাৰণে 2-3জন আহিছিল ইহঁতকো মানে ধাক্কা ধাক্কি কৰিছে মাৰা নাই ইহঁতক ধাক্কা ধাক্কি কৰিছে কিন্তু ইহঁৰ ঘৈণীয়েকক হাত ভাঙি দিছে হাতটো আপোনালোকে চালেই হাত ভাঙি দিছে মানুহকেইজনক কালি শ্ৰীৰামপুৰ থানাত উঠাই লৈ গৈছে এইটো আমাৰ কিবা লাগিব এইটো ইহঁতে ক'ৰ পৰা ইমান সাহস পালে এইটো লাগিব আমাক কি কৰিব বিচাৰিছে ইহঁতে আমি এইটো এনে হালকাত নেৰোঁ আৰু কি এইটো করছি কইরা বেড়া দিতেছে কয় গরুটা হাসা দিয়ে আহি গরু হাসা দিবে দিয়ে অনেক কি হয়েছে আমি জানি না পরে আমি এখানে একটু শুইছি পরে দেখি কি মানুষ একেবারে হুঁশিয়াইতেছে নাটি ঠেঙ্গা নিয়ে আয়া দরজার মধ্যে বাইরেতেছে আমি তো চিল্লাইতেছি এই রাস্তায় যে চিল্লাইতেছে আমার স্বামীরা মাইরা হারলো আর কেউ আর এগিয়ে আসে না পরে ওই কেরা কেরা যেন দৌড়িয়ে আইসে এই দেখি ঘর থেকে ঘরে একদাবার মারছে মাইরা পরে যে পইটার মধ্যে মাইরা একেবারে বিছিয়ে হেলাইছে বারিন্দায় মারছে ঘর থেকে টাই নাই না ঠাকুর টুকুর সব ঢেলে লেছে কল দাসের বাচ্চারা আজকে মাইরে হেলাম পোতাই থুমু আজকে কবর দিমু বাড়িতে নিয়ে দেয়া মাইরে দাসের দাস শালা শয়তানের জাত দাসের দাস জাতি তুলে গালি দিছে এই যে সবাই আছিল ওরা 7 জন আর 12 জন আছিল ওরা আইসা ওখানে কি পারি আমি একলা আমি গেছি আমার এই যে হাতটা ভেঙে দিছে আমার এই যে কপালটার মধ্যে বাড়ি দিছে চোখ টোক ফুলে হেলেছে এই যে থুরা টুরা সব বাইরে ববার পাই না এখন উঠবার পাই না এরকম করছে আমাদের মহিলা বাইরে শেষ করছে এখন দাসের জাতের আজকে শেষ করে দেবো দাসের জাতে আজকে রাখমই না এরকম করছে